प्रथमे आज मैं मोर मनर अंतर जी ভাল পোৱা মনৰ অন্তৰৰ মোৰ যেটো নেকি মোৰ যেটো ফূৰ্তি মই হেতু জাহিৰ কৰিব খুজিছো যে কিয়নো আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা এটা ঘৰ স্কুল বিল্ডিং এখন নিৰ্মাণ কৰা হৈছিল যে 2021 আৰু 22 চনৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এছঅপিডিজিৰ 40 লাখ টকীয়া এটা বিল্ডিং স্যাংচন হৈছিল ধৰমপুৰ দহলাপাৰা এলপি স্কুল আৰু এই এলপি স্কুলখন দীঘলে 56 ফুট পাতলে 20 ফুট আৰু বাৰান্দাটো 8 ফুট এই ডাঙৰ এখন ঘৰ সুন্দৰ এটা ঘৰ 40 লাখ টকীয়া এটা হাজি উলিয়াইছিল ইয়াৰ কাৰণে মই এই এলপি স্কুলৰ এছএমডিচিৰ সভাপতিকে আদি কৰি দুখন গাঁৱৰ ৰাইজক মই ধন্যবাদ জনাইছো যে সুন্দৰ এটা বিল্ডিং এইখিনি টকাৰ যোগেদি তেওঁলোকে হাজি উলিয়ালে আৰু আজি মই এই ঘৰখন উদ্বোধন কৰিব পাই নতৈ আনন্দিত হৈছো যে আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা বহু স্কুল য'ত নেকি আমাৰ ঘৰবিলাক জহি হৈ গৈছে কিছুমান তেনেকুৱা ঘৰ আছে যিবিলাকৰ নেকি বিল্ডিং নাই আজি দেখা গৈছে যে 86 ছাত্ৰ ছাত্ৰী ইয়াত আছে 86 জন ছাত্ৰ ছাত্ৰী ইয়াত আছে কিন্তু দুখৰ বিষয় হেতুৱে হয় যে ইয়াত এজনী টিচাৰ আছে ইয়াত বাইদেউ তেখেতে 86 জন ছাত্ৰ ছাত্ৰী চম্লাৱাটো তেখেতৰ কাৰণে কঠিন হৈছে নিশ্চয় এইটো এটা মানে দুখৰ বিষয় এই মানে স্কুলৰ কাৰণে যিয়ে নহওক আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা ঘৰবোৰ নিৰ্মাণ কৰিবৰ কাৰণে যি এটা প্ৰচেষ্টা আজি হাতত লোৱা হৈছে ইয়াৰ দ্বাৰা আমি আশা কৰিব পাৰোঁ অহা 2-3 বছৰৰ ভিতৰত গোটেই বিটিআৰৰ যিবিলাক মানে স্কুল ঘৰ য'ত লাগে সেই ঘৰবিলাক নিৰ্মাণৰ মানে কাম সম্পূৰ্ণ নিশ্চয়কৈ হ'ব আৰু য'ত মানে টিচাৰবোৰ নাই বা টিচাৰবোৰ কমকৈ আছে ছাত্ৰ অনুপাতে তাত মানে টিচাৰ ৰেচনেলাইজেশ্যন কৰা এইখিনি কামো হয়তো অতি সোনকালে আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা কৰিব মোৰ সেইটো দৃঢ় এটা বিশ্বাস আৰু ইয়াৰ যোগেদি আমাৰ অঞ্চলৰ এটা সুন্দৰ এটা বাতাবৰণ নিশ্চয়কৈ কৰিব লাগিব কিয়নো এই বছৰ মেট্ৰিকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটোত আমাৰ চিৰাং জিলাখন চবতকৈ তলত হৈছে 34% অনলি সেইকাৰণে পাৰ্চেণ্টটো যদি আমি বঢ়াব লাগে নিশ্চয়কৈ আমি এটা পৰিৱেশ তাত গঢ় দিব লাগিব ইয়াত ছাত্ৰ টিচাৰ পেৰেণ্টছ তথা আমাৰ সমাজ এই গোটেই কোন বা এংগেলবিলাকে সমানে কাম কৰিব লাগিব এইখিনি বিটিআৰ চৰকাৰৰ ফালৰ পৰা কৰি যাব এইখিনি আমি আশা কৰিব পাৰোঁ नोंथांमोनहा जेनेम एनएम नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो